2021 কোন দলৰ চৰকাৰ অসমত কিমান শতাংশ ভোটাৰে পুনৰ বিচাৰে সৰ্বানন্দ সোণোৱালক পাৰিবনে ভাৰতীয় জনতা পাৰ্টি পুনৰ শাসনলৈ উভতিব হয় আপুনি এই কেইটা কথা ঠিকই শুনিছে অসম বিধানসভাৰ নিৰ্বাচনলৈ হাতত মাত্ৰ 4টা মাহ চাৰি মাহ পাছতে ভংগ হ'ব অসম বিধানসভা পুনৰ অনুষ্ঠিত হ'ব অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন 2021 চনৰ এপ্ৰিল মাহত অনুষ্ঠিত হ'ব পাৰে অসম বিধানসভাৰ নিৰ্বাচন ইতিমধ্যে ছবিখন স্পষ্ট হৈ পৰিছে বিজেপিৰ নেতৃত্বত বিজেপি এজেপি অন্যান্য আঞ্চলিক দলৰ ৰামধেনু সদৃশ মিত্ৰতা ইতিমধ্যে হৈছে আনফালে সংখ্যালঘুৰ ৰক্ষক AIUDF দলৰ লগত কংগ্ৰেছ দলে মহাগঠবন্ধন কৰিছে তৃতীয়টো ৰাজনৈতিক শক্তিত আছে এজেপি আৰু ৰাইজৰ দল সকলো ঠিকা থাকিলে নিৰ্বাচনৰ অধিসূচনা ফেব্ৰুৱাৰী মাহৰ শেষৰ সপ্তাহত জাৰি হ'ব পাৰে ৰাষ্ট্ৰীয় সংস্থা এস্পেচ পলিটিকেল ৰিচাৰ্চ গ্ৰুপৰ গোপন সমীক্ষা অনুযায়ী প্ৰকাশ পাইছে প্ৰথমবাৰৰ বাবে দলবোৰৰ স্থিতি অসমৰ ডিজিটেল সংবাদ মাধ্যমৰ দৰ্শকসকলকো আমি কোন প্ৰথমবাৰৰ বাবে জনাব বিচাৰিছো 2021 প্ৰথমটো সমীক্ষাৰ পূৰ্বানুমান সৰ্বানন্দ সোণোৱালক পুনৰ মুখ্যমন্ত্ৰী হিচাপে অসমৰ 41% ৰাইজে বিচাৰে কংগ্ৰেছৰ গৌৰৱ গগৈক 9% বিচাৰে লগতে বিজেপিৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক 23% অসমৰ জনতাই বিচাৰে একেদৰে লুৰিণজ্যোতি গগৈক 3%, অতুল বৰাক 2% আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক 19% অসমৰ জনসাধাৰণে পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে বিচাৰে অসমত কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰতা সম্পৰ্কতো সমীক্ষাত প্ৰকাশ পাইছে কেতবোৰ তথ্য অসমৰ সাধাৰণ জনতাৰ 60% নিবিচাৰে কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰতা কেৱল মাত্ৰ 40% লোকৰহে সমৰ্থন আছে কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰতাত NRC আৰু কা আন্দোলনে 2021 বিধানসভা নিৰ্বাচনত বিশেষ প্ৰভাৱ নেপেলাই বুলিয়ে ক'ব পাৰি যেটো কথা সমীক্ষাই ইতিমধ্যে স্পষ্ট কৰি দিছে 75% লোকৰে অসমত সংঘটিত কোনো আন্দোলনৰ প্ৰতি সমৰ্থন নাই মাত্ৰ 25% লোকেহে NRC আৰু কা আইনৰ নিৰ্বাচনত প্ৰভাৱ পেলাব বুলি মত পোষণ কৰিছে 2016ত 59% হিন্দু ভোট থকা অসমৰ 126টা সমষ্টিত দিনক দিনে বৃদ্ধি পাইছে মুছলমান ভোটাৰৰ সংখ্যা বৰ্তমানে 34% লৈ বৃদ্ধি হৈছে মুছলিম ভোটাৰৰ সংখ্যা অক্টোবৰ মাহৰ 10 তাৰিখলৈ সামৰি প্ৰস্তুত কৰা সমীক্ষা অনুযায়ী অসমৰ 61% ভোটাৰে শাসকীয় বিজেপি দলকে পুনৰ শাসনত বিচাৰে 22% কংগ্ৰেছক আৰু 18% আঞ্চলিকতাবাদী শক্তিৰ চৰকাৰৰ সপক্ষে মত আগবঢ়াইছে বিজেপি দলৰ চৰকাৰে অসমৰ ৰাইজক সন্তুষ্ট কৰিব পাৰিছেনে হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ শাসনকালত 64% লোকে সন্তুষ্ট 36% লোকে সোণোৱাল চৰকাৰক কিছু দিশত ব্যৰ্থ বুলি মত পোষণ কৰিছে 126 জনীয়া অসম বিধানসভাৰ নিৰ্বাচনৰ মেজিক সংখ্যা 64 যি দলে 64খন আসন পাব সেই দলৰে পৰৱৰ্তী চৰকাৰ গঠন হ'ব 2021 অসম বিধানসভাৰ প্ৰথমটো সমীক্ষা অনুযায়ী কোন দলে কিমান আসন পোৱাৰ সম্ভাৱনা আছে আমি দৰ্শকসকলক জনাব বিচাৰিছো বিজেপি মিত্ৰজোঁটে 80ৰ পৰা 90খন আসন কংগ্ৰেছ AIUDF দলে 25ৰ পৰা 35খন আসন এজেপি আৰু ৰাইজৰ দলে 10ৰ পৰা 12খন আসন পোৱাৰ সম্ভাৱনা আছে এই সমীক্ষাৰ পৰা নিশ্চিত হ'ব পাৰি 2021 বিধানসভা নিৰ্বাচনত অসমত পুনৰ বিজেপি দলৰে চৰকাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে